বন্ধুসকল, এই প্ৰাণীটোক আপুনি কি নামেৰে জানে বাৰু? আমাৰ ঘৰততো সাপৰ মাহী বুলি জানে। মই সৰুতে আইতাক সুধিছিলোঁ, আইতা এইটো কি প্ৰাণী? তেতিয়া আইতাই মোক মৰমতে কৈছিল, এইটো সাপৰ মাহী আৰু ই জ্বলি থাকে, জোনাকী পৰুৱা যেনেকৈ জ্বলে সাপৰ মাহীও তেনেকৈয়ে জ্বলে। আৰু মই সৰুৰ পৰা এতিয়া 30 বছৰ পাৰ কৰিলোঁ, 30 বছৰলৈ মই সেইটো সাপৰ মাহী বুলিয়ে জানি আহিছোঁ। কিন্তু এইটো কি প্ৰাণী এতিয়ালৈ মই ভালকৈ জনা নাই। ইয়াৰ নাম কি অসমীয়া, আপুনি কি নামেৰে জানে কমেণ্ট বক্সত কমেণ্ট কৰি কিনে জনাব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জ্ঞানবৰ্ধক ভিডিঅ' পাবলৈ। ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ' দি থাকিম। গুগলে যিটো ৰিজাল্ট দিলে, মই গুগলত চাৰ্চ মাৰি চালোঁ যে এখন মই ড্ৰয়িং কৰিলোঁ, ড্ৰয়িং কৰি কিনে গুগলত চাৰ্চ মাৰি চালোঁ যে এইটো হৈছে জোনাকী পৰুৱাৰ কণী ফুটোৱাৰ পিছত যিটো ষ্টেজ হয় সেই ষ্টেজটো, আৰু ইয়াক লাৰ্ভা বুলি কয়। ই মোটামুটি 10 চেণ্টিমিটাৰৰ পৰা 12 চেণ্টিমিটাৰমান দীঘল হয়। ইমান দীঘল এটা প্ৰাণীৰ পৰা গৈ কিনে এটা পিউপাত পৰিণত হয়। জোনাকী পৰুৱাটো পিউপাত পৰিণত হয় আৰু পিউপা ষ্টেজটো গৈ আমি উৰি থকা জোনাকী পৰুৱাটো পাওঁ। অৰ্থাৎ 4টা ষ্টেজ আছে জোনাকী পৰুৱা। বন্ধুসকল,